কোচ রাজবংশী জনগোষ্ঠীর নেতাসকল ইয়াত জইনিং হ'ব। বিটিআর আক্রোশৰ মানে প্ৰাক্তন সভাপতি তেখেত ইয়াত জইন হৈ আছে। নিচিমা সমষ্টিত UPPL দলৰ এটা গ্ৰাণ্ড জইনিং এণ্ড পাব্লিক গেদাৰিং ইয়াত চলি আছে। তো ইয়াত বিশেষকৈ আমাৰ বিটিআৰ CM মহোদয় ইয়াৰ মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত আছে। আৰু আজি ৰাতিপুৱাৰ পৰাই তেখেতে নিচিমাত বিভিন্ন আমাৰ চৰকাৰী আঁচনিৰ আধাৰশিলা কৰিছে। ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে ৰাস্তাৰ পৰা আৰম্ভ কৰি ইৰিগেশ্যনৰ যি মানে প্ৰজেক্ট বা ইৰিগেশ্যনৰ যি স্কিম যি সেইটো তেখেতে ইয়াত মানে আধাৰশিলা কৰিছে। দলীয় কাৰ্যালয়টো আধাৰশিলা কৰিছে আৰু ইয়াত আজি তেখেতে উপস্থিত হৈ আমাৰ UPPLৰ যি ভিজন আৰু বিটিআৰ চৰকাৰে যে আগন্তুক দিনত বিটিআৰটো কেনেকৈ বনাব বিচাৰিছে তাৰ এটা স্পীচটো তেখেতে ইয়াত দাঙি ধৰি আছে। গতিকে মই আজি ইয়াত উপস্থিত সকলো ৰাইজে ইয়াত উপস্থিত হৈ তেখেতসকলে বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চৰকাৰ তেখেতে বিটিআৰ একৰ্ড কৰাৰ পিছত যি পৰিৱেশটো যি শান্তিৰ পৰিৱেশটো আৰু যি ধৰণৰ উন্নয়নৰ যি পৰিৱেশটো তেখেতে ঘূৰাই আনিছে তাত আমাৰ নিচিমাবাসী ৰাইজ সন্তুষ্ট হৈছে বুলি মই ভাবিবলৈ বাধ্য হৈছোঁ। কিয়নো আজি যি ধৰণে ইয়াত হিল দল ভাঙি জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিমান মানুহ ইয়াত ওলাই আহিছে ইয়াৰ পৰা অনুমান কৰা যায় যে নিচিমা সমষ্টিত আৰু বেলেগ ৰাজনৈতিক দল ইয়াত নাই। আৰু আজি বিশেষকৈ প্ৰায় 2000 ইয়াত জইনিং আছে। তাত প্ৰায় 90% BPFৰ কৰ্মকৰ্তাসকল ইয়াত জইনিং হৈছে। আজি বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ নেতাসকল ইয়াত জইনিং হ'ব। মানে কোচ ৰাজবংশী জনগোষ্ঠীৰ আক্ৰোশৰ বিটিআৰ আক্ৰোশৰ মানে প্ৰাক্তন সভাপতি তেখেত ইয়াত জইন হৈ আছে। আৰু আক্ৰোশৰ মানে বৰিষ্ঠ ভূমিকা নিভোৱা তেখেতসকলৰ এডভাইজাৰ ইয়াত জইন হৈ আছে। তো কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি গোৰ্খা বড়ো যিমান জনগোষ্ঠী বেংগলী আদিবাসী যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ পৰা ইয়াত আজি জইনিং হৈ আছে। তো আগন্তুক দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাম কাজত প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে কাম কাজটো কৰি আহিছে বিটিআৰক ৰাইজক লৈ আৰু বিটিআৰক শান্তি আনি বিটিআৰৰ উন্নয়নৰ কাৰণে আৰু বিটিআৰক এটা সমন্বয় গঢ়ি তোলাৰ কাৰণে যি ধৰণে তেখেতে কাম কৰিছে তাত বিটিআৰবাসী ৰাইজ সন্তুষ্ট হৈ তেখেতক সমৰ্থন দিছে। যাৰ কাৰণে আজি ইমান প্ৰত্যেক সমষ্টিত প্ৰত্যেক মানে আমাৰ কাউন্সিল লেভেলৰ যি কনষ্টিটুৱেঞ্চি আছে তাত যি গেদাৰিংটো UPPLে কৰিছে তাত সফল এটা মানে গেদাৰিং আৰু সফল এটা জইনিং প্ৰগ্ৰামটো আমি কৰিবলৈ সক্ষম হৈছোঁ। নিৰ্বাচনত আপোনালোকে দেখিছে আমি NDAৰ অংশীদাৰী দল। আজি NDAৰ অংশীদাৰী হিচাপে আজি বিজেপিৰ সমৰ্থিত আমাৰ UPPLে কোকৰাঝাৰ কাউন্সিলটো চলাই আছে। আমাৰ সমৰ্থনত আজি বিজেপিয়ে AJPয়ে UPPLৰ সমৰ্থনত বিজেপিয়ে ষ্টেটটো চলাই আছে। আজি দিল্লীত NDAটো আমি চামিল হৈছোঁ। NDAত চামিল হৈ আমাৰ ৰাজ্যসভাৰ এজন সাংসদ হৈছে। গতিকে এইবাৰ আমি NDA হিচাপে ইয়াত নিৰ্বাচন খেলিম। NDA হিচাপে নিৰ্বাচন খেলাত অসমৰ 14টা সমষ্টিৰ পৰাই NDAৰ প্ৰাৰ্থীটো বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু কোকৰাঝাৰত NDA হিচাপে UPPLৰ যি অংশীদাৰী দল তো UPPLৰ প্ৰাৰ্থী ইয়াত হ'ব বুলি আমি প্ৰায় নিশ্চিত। গতিকে UPPLৰ ট্ৰেক্টৰৰ ছবিত বিটিআৰৰ ৰাইজে যি সমৰ্থন দিছে এই সমৰ্থনত কোকৰাঝাৰৰ যি সমষ্টিত কোকৰাঝাৰৰ যি বিটিআৰৰ যি মানে ভিতৰৰ পৰা এজন কোকৰাঝাৰৰ পৰা যি UPPLে যি নিৰ্বাচন খেলিব ইয়াত আমাৰ দক্ষ প্ৰাৰ্থী এজন আমি প্ৰক্ষেপ কৰিম। তেখেতক বিপুল ভোটত মানে জয়যুক্ত কৰাই ইয়াৰ ৰাইজে দিল্লীলৈ পঠাব। আৰু আপোনালোকে দেখিছে যোৱাকালি 3টা সমষ্টিত যিবিলাক মানে মেজৰ যিবিলাক মানে ষ্টেট এই ষ্টেটত ৰাজস্থান ছত্তীশগড় মধ্যপ্ৰদেশ নিচিনা ষ্টেটত আজি বিজেপি দলে জিকিবলৈ সক্ষম হৈছে। NDA দল জিকিবলৈ সক্ষম হৈছে। চৰকাৰ বনাবলৈ সক্ষম হৈছে। গতিকে আগন্তুক মানে লোকসভাত যি নিৰ্বাচনটো হ'ব এই নিৰ্বাচনত NDA হিচাপে বিপুল ভোটত বা বিপুল মানে সদস্যবিলাক লৈ সাংসদবিলাক লৈ দিল্লীত তেখেতসকলে যাব। আৰু আকৌ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে আমি দেখিবলৈ পাম। তো এই মানে এজেণ্ডাত UPPL দলো আছে। আৰু আমাৰ কোকৰাঝাৰৰ পৰা যি UPPLৰ প্ৰাৰ্থী হ'ব এই প্ৰাৰ্থীক জিকাই লৈ যোৱাৰ কাৰণে ইয়াত থকা জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে যোৱাবাৰ যি হৈ গ'ল কিন্তু আমাৰ মাজত যি এটা ইউনিটি যি সমন্বয় ইয়াৰ এটা প্ৰতীক হিচাপে যি আমি আৰম্ভ কৰিছোঁ এই মানে এই এজেণ্ডাত ইয়াৰ ৰাইজে বা ইয়াৰ ভোটাৰসকলে আমাক ভোটদান কৰি আমাৰ যি UPPL প্ৰাৰ্থী হ'ব তাক জয়যুক্ত কৰিবলৈ তেখেতসকলে আগবাঢ়ি আহিব বুলি মই আশা কৰিছোঁ। थैंक यू। बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। बेसेन नाङाजासे 5 लिटार पेट्रल, गंनै हेलमेट, सीट कभार, 12 टाइम्स वाशिं कुपन मोननो हागोन।